ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ গোলাঘাট জিলাত অহা 5-6-7 অক্টোবৰ তিনিদিনীয়া কাৰ্যসূচীৰে টাইপা আমি জানো যে অসমৰ এটা শক্তিশালী টাইসমূহৰ যুৱ সংগঠন তেখেতসকলৰ কালচাৰেল প্ৰগ্ৰেম আৰু অধিৱেশন ইয়াতে অনুষ্ঠিত হ'ব। তাৰে উপলক্ষে আজি ইয়াতে লাই খুঁটা মানে প্ৰথম খুঁটাটো প্ৰতিষ্ঠা পণ্ডিত পুৰোহিতসকলৰ লগত মই লগতে আমাৰ কলকাতা সমষ্টি সন্মিলন বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ উপস্থিতিত আমি আজি লাই খুঁটা প্ৰতিষ্ঠা কৰিছোঁ। অৰ্থাৎ অধিৱেশনৰ শুভাৰম্ভ কামৰ আজি ইয়াতে অনুষ্ঠিত হৈছে আৰু মন্ত্ৰী অজন্তা বাইদেউ অহা কথা আছিল, তেওঁ জৰুৰী কাম থকাকৈ ৰাতিয়ে গুচি গ'ল। দিনক তেখেতৰ যোগেদি মই ইয়াতে অৱগত কৰিছোঁ, তেখেতৰ ইয়াৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা থাকিব। আৰু আমি ভাবোঁ যে সাম্প্ৰতিক পৰিস্থিতিত যিহেতু স্বৰ্গদেউ চাওলুং চুকাফা আদৰ্শ কৰি সমাজখন গঢ়িব লাগিব, সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি সাত ৰাজক এক কৰি তেওঁ যে আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ হ'লে টাইসমূহৰ সংগঠনসমূহে যেনেধৰণে লাগি আছে, বিশেষকৈ টাইপাই তেখেতসকলে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰাৰ প্ৰচেষ্টাৰে এনেকুৱা ধৰণৰ কালচাৰেল প্ৰগ্ৰেম আৰু তেওঁলোকৰ অধিৱেশনৰ আয়োজন হ'ব। আৰু নেতৃত্ব তেওঁলোকে অসমত আজি যথেষ্ট প্ৰতিখন জিলাতে এই সংগঠন আছে আৰু এই সংগঠন অধিক শক্তিশালী কৰি যাতে আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে, লাচিত বৰফুকনৰ আদৰ্শৰে আমি জাতিটোক ৰক্ষা কৰিব লাগিব, সেই সংকল্প লৈ এনেধৰণে সংগঠনবিলাকে কাম কৰি আছে। আমিও তেখেতসকলৰ সংগঠনৰ কিবা সুন্দৰকৈ চলাই যোৱাটো আমি আশা প্ৰকাশ কৰোঁ। আৰু আমি লগতে টাইপাৰ তেওঁলোকৰ যি উদযাপন সমিতি, এই উদযাপন সমিতিৰ বিষয় বিভাগসকল বা ইয়াৰ স্থানীয় 5টা ইয়াতে বিধানসভা সমষ্টিবিলাক আছে, আটাইসকলে ইয়াতে সহযোগ আছে। জাতি জনগোষ্ঠী চুকাফাৰ চিন্তাধাৰাটোৱে হ'ল সকলো জাতি জনগোষ্ঠী একত্ৰিত কৰি মহান অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ভাঙোনমুখী শক্তিয়ে কাম কৰিব নোৱাৰে, তাৰ সংকল্প লৈ জাতিক আমি সুৰক্ষিত কৰিব লাগিব। সেই উদ্দেশ্যে এই সংগঠনসমূহে আটাচুৰ হওক, টাইপাই হওক বা অন্যান্য টাই সাহিত্য হওক বা আহোম হওক, এনেকৈ যিমান সংগঠন আছে প্ৰতিটো সংগঠনেই কাম কৰি আছে। আমি ভাবোঁ তেখেতসকলক এই গঠনমূলক কামেৰে আমাৰ জাতিটোক আগবঢ়াই নিব। আৰু ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট এইখিনি ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। আপোনালোকে জানে যে আলাবৈ ৰণক্ষেত্ৰত যি 10,000 সৈন্য ঢুকাইছিল, তাৰ স্মৃতি ক্ষেত্ৰখনৰ কাৰণে 142,74,00,000 টকা ইতিমধ্যে অনুদান হৈছে, কাম আৰম্ভ হৈছে। আমি লাচিতৰ প্ৰতিমূৰ্তিত প্ৰায় 155 কোটি টকা যোৰহাটৰ এটা হুলুংপাৰাত এইটোও এটা প্ৰজেক্টৰ কাম আৰম্ভ হৈ আছে, প্ৰায় 40% কামে আৰম্ভ হৈ গৈছে। আমাৰ ৰংঘৰ বাকৰি নিৰ্মাণৰ কাৰণে 200 কোটি টকা আৰু চৰাইদেউ ঐতিহ্য মৈদাম ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজৰ কাৰণে গৈ আছে। এনেকুৱা ধৰণৰ কাম এই চৰকাৰৰ দিনতে হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি ভাবোঁ এই জাতিটোৰ আৰু বহুখিনি কাম কৰিবলৈ আছে বাকী। এইখিনি আমি সকলোৱে মিলি যদি আমি আগবাঢ়ি যাওঁ, এনেধৰণৰ অধিৱেশনত আমাৰ যেতিয়া আলোচনা বিলোচনা হ'ব, মত বিনিময় হ'ব, এনেকুৱা সংগঠনৰ অধিৱেশনত বিশেষ বিশেষজ্ঞসকল থাকিব, বুৰঞ্জীবিদসকল থাকিব, তেখেতসকলে এটা সমাজলৈ এটা ভাল বাৰ্তা কঢ়িয়াই আনিব বুলি আমি আশা ৰাখিছোঁ। গতিকে তেনেধৰণে তেখেতসকলে আজি ইয়াতে গোলাঘাটতেই এনেকুৱা অধিৱেশন পাতিবলৈ লোৱাটো আমি আনন্দিত হৈছোঁ। আৰু আমি চৰকাৰী ফালৰ বা জনপ্ৰতিনিধি হিচাপে আমাৰ যিখিনি দায়িত্ব থাকে আমি নিশ্চয় ময়ো পালন কৰিম বুলি আজি এই লাইভৰ অনুষ্ঠানত উপস্থিত আছোঁ। গতিকে সকলো ৰাইজৰ ইয়াত উপস্থিত সকলোকে মই আমাক আমন্ত্ৰণ কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। খুব
কেন্দ্ৰীয় সপ্তম কেন্দ্ৰীয় অধিৱেশনৰ লগতে আমি অসমত প্ৰথমবাৰলৈকে প্ৰথমবাৰ ইতিহাস বুলি আমি ক'ব পাৰোঁ টাইহোম সমাৰোহ অনুষ্ঠিত কৰিছোঁ। টাইহোম সমাৰোহৰ আজি প্ৰথম আমাৰ প্ৰথম কাৰ্যসূচী আমাৰ যি আজি আমাৰ টাই মূল্য যি আমাৰ ধৰ্মীয় পৰম্পৰাগত যি লাইফষ্টাইল স্থাপন সেই লাইফষ্টাইল স্থাপন ইতিমধ্যে আমাৰ সকলোৱে পৰিচিত সকলোৱে আদৰ সকলো চেনেহৰ শ্ৰদ্ধাৰ আমাৰ জ্ঞাতি অসম চৰকাৰৰ মাননীয় ককাইদেউ খনিজ আৰু ৰাজহ মন্ত্ৰী আমাৰ মাজত উপস্থিত লগতে আমাৰ উপকথা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ডাঙৰীয়াক প্ৰমুখ কৰি আমাৰ জিলা উপায়ুক্ত উদয়ন ছাৰ লগতে আমাৰ সকলো আমাৰ গোলাঘাট জিলাৰ তথা আমাৰ গোলাঘাট জিলাৰ অন্তৰ্গত 5টা বিধানসভা সমষ্টিৰ অন্তৰ্গত জ্ঞাতি বঙাই সকলোকে আমি উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে আমাৰ জনাইছোঁ। লগতে আমি উপকথা সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ডাঙৰীয়াক এখন আমি অলপ মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এখন চেলেঙা আমি সমন্বয় কৰিছোঁ। এই চেলেঙা সমন্বয় আমি উদযাপন সমিতিৰ সভাপতি মানচা ৰাষ্ট্ৰ বেদান্ত বিকাশ বিভাগ অনুৰোধ জনাইছোঁ। লগতে আমি জিলা আয়ুক্ত ইউনিয়ন ছাৰৰ পৰা আমি অলপ মৰম দেখি গৈছোঁ। একেটা মঞ্চত আমি অধ্যক্ষতা সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। উদ্দেশ্য কৰি আমাৰ লাইফষ্টাইল স্থাপন উদ্দেশ্য কৰি আমাৰ শ্ৰদ্ধাৰ মানচা মোহন ককাইদেউক আমাৰ এটা এই অধিৱেশনৰ সমাৰোহে লাইফষ্টাইল সমাজে দুআষাৰ মোৰ বাবে
এফালে হ'ব লাকুৱা হ'ব আচল যোৱাৰ আমাৰ এজন দেওধাই লৈ আহিছো ফুকন মই কৈছো ফুকনক দেওধাই তুলি বুজাই আমি পৈ পোখ হেৰা লওঁ ন কোন ফুৰা ফুটা ফুনিয়ান লিখা লিখি পিতাটি নয় লুকমানে লালমান খাতান যাইতেন খাতান যাইতেন পারমেনা দবান দি তাও ফুরা লুনেন পাং হে থানা বই চাও সুতম ফ্রা হিদি হিতন সতু সখেন রারা সুসাইডাই তিন রাত কিন্তু জেলা জনা সিদ্ধাতি কিউসিপ কিউদাই কিউ হক উদ্ভিদ উৎপাদ উৎসব উৎলেন কথা পুরা সরকুন সখেন হিদি হিতখান সরকুন সখেন I can come, I sang sing mo sing fra. I can come, I sang sing mo sing fra. Chau ca ơi, 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 chau ca ơi.
হেজাৰ জনে যাচিলে প্ৰাণ দেশৰ হকে তেজেৰে বুৰঞ্জী লিখিলে I can come I sing mo sing fra I can come I sing mo sing fra chau ca ơi 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 na 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 আগন্তুক হ'বলগীয়া টাইপাৰ যি বাৰ্ষিক অধিৱেশন সেই অধিৱেশনৰ সাপেক্ষে আজি লাই খুঁটা স্থাপনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি দুয়াঙৰ দুজন সদস্যক লগ পাইছোঁ। তেওঁ কি হয় জনাব এই বিষয়ে আজি অনুষ্ঠানটোৰ বিষয়ে দুআষাৰমান ক'ব। আজি প্ৰথমতে ইয়াৰ দুয়াং আঞ্চলিকৰ সন্মানী সভাপতি লোহিত গগৈ ডাঙৰীয়া তেখেতৰ পৰা আমি দুআষাৰমান জানিব বিচাৰিছোঁ। ধন্যবাদ। অক্টোবৰ মাহৰ 5, 6, 7 তাৰিখে আমাৰ গোলাঘাট জিলাৰ ভিত্তিত কেন্দ্ৰীয় টাই আহোম সমাৰোহ অনুষ্ঠিত হ'বলৈ গৈ আছে। আচলতে এই সমাৰোহখন টাই আহোম যুৱ পৰিষদৰ আতিথ্যতে কৰিবলৈ লোৱা হৈছে। গতিকে ইয়াত আপোনালোকৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আজি হৈছে ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ। এই 6 তাৰিখে আমাৰ লাই খুঁটা স্থাপন হ'ব আৰু সমস্ত আমাৰ জ্ঞাতিবৃন্দ যিহেতু আহি উপস্থিত হৈছেহি আৰু লগতে আমাৰ সন্মানীয় অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া অংশগ্ৰহণ কৰিব লাই খুঁটা স্থাপনত। গতিকে সকলো জ্ঞাতিবৃন্দ আহি যিহেতু আমাৰ ইয়াত উপস্থিত হৈছেহি আৰু মুলুংসকলেও বৰ্তমান পূজা পাতল আৰম্ভ কৰিছে আমাৰ টাই আহোম ৰীতি নীতি প্ৰথাৰে। গতিকে আগন্তুক যি অক্টোবৰ মাহৰ 5, 6, 7 তাৰিখে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীকো আমাৰ নিমন্ত্ৰণ কৰা হৈছে টাই আহোম যুৱ পৰিষদৰ ফালৰ পৰা আৰু লগতে জ্ঞাতিবৃন্দও আমাৰ উপস্থিত থাকিব। গতিকে 7 তাৰিখে আমাৰ বিভিন্ন বাৰেৰহণীয়া শোভাযাত্ৰাও শুভাৰম্ভ মানে কৰা হ'ব। গতিকে ৰাতিলৈ আমাৰ 22জন শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো আছে। গতিকে সকলোকে সাদৰ আমন্ত্ৰণ জনালোঁ। ইয়াৰ লগতে আমি গোলাঘাট জিলাৰ টাইপাৰ কাৰ্যনিৰ্বাহী সদস্য লগ পাইছোঁ উৎপল কোঁৱৰ ডাঙৰীয়া। তেখেতৰ পৰা জানিমচোন আমি এই অনুষ্ঠানটোৰ বিষয়ে দুআষাৰমান। আমাৰ যি আগন্তুক অক্টোবৰ মাহৰ 5, 6, 7 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ গোলাঘাট জিলাৰ টাই আহোম যুৱ পৰিষদৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া টাই আহোম সমাৰোহখন উদ্দেশ্যে আজি আমাৰ লাই খুঁটা স্থাপন হ'ব। গতিকে আমাৰ জ্ঞাতিবৃন্দসকল ইয়াত উপস্থিত হৈছেহি। আমি সকলো ৰাইজৰে সহায় সহযোগ বিচাৰিছোঁ। লগতে আগন্তুক 5, 6, 7 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া অধিৱেশনলৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো দল সংগঠন আমি একত্ৰিত হৈ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰি তুলিব বুলি আমি আশা ৰাখি সকলোৰে সহায় সহযোগিতা বিচাৰি আমি গুহাৰি জনালোঁ। ধন্যবাদ।